গুড ইভিনিং বন্ধুসকল। আজি সানডে আছিল, তাকে অফো আছিল। সানডে দিনতো অফ থাকে আমাৰ। তাকে আজি কাপোৰ অলপ কিনিম বুলি দোকানৰ ফালে ওলাই যাওঁ। তাকে কাপোৰ দোকানবোৰ খুব বন্ধ আছে বুলি কৈছিলে। এতিয়া খোলা হ'ব না বন্ধ হ'ব গম নাপাওঁ, কিন্তু ওলাই গৈছোঁ। তাকে লগৰকেইটাৰ লগত বলক দোকানবোৰকে খোলা নাই আগতে চাই ল'ব লাগিব, তাৰপিছত কাপোৰ ল'ম। বলক তেতিয়াহ'লে গৈ থাকোঁ। ইমান ধুনীয়া দোকানবোৰ বন্ধ বুলি কৈছে। গাড়ীটো চলিছে, গাড়ী খোলা থাকিলে দোকানবোৰ বন্ধ থাকিব, বন্ধ থাকিলে লগত কাপোৰ পাম। তাকে মই দেখোঁ মেইন ৰোডটো পালোহি। দোকানবোৰতো চব বন্ধ হৈ আছে আৰু কেতিয়া খুলিব জানো। চাওক না কি ধুনীয়া লাগিছে। দোকানবোৰ বন্ধ হৈ দেখোন। চাহটো খাব নাপামেই চাগে, কাপোৰটো আৰু নাপাম। চাহ খোৱাটো বাদেই দে, কাপোৰটোৱে পোৱা সম্ভৱ আছে হয় নাই? কাপোৰটো পোৱাই সম্ভৱ আছে কৈছোঁ, চাহ পোৱাটোতো বাদেই দে। বেগ খাই ঘূৰি গৈছোঁ এতিয়া। তাকে ঘূৰি গৈ আছোঁ, আকৌ উল্টা ফালে যাব লগা হৈছে। এতিয়া আগলৈকে যাওঁ, আগৰ দোকানবোৰ খোলা থাকিব বোলে। থাকিব চাগে। এতিয়া আলিটো কম কৰিব লগা, এই দোকানটো চাহ খাওঁ বোলে। দোকান চাহ খাওঁ পাম, দোকানো খোলা সেইটো যি কাৰণ আছে সেইটো কাৰণে একো কি নেপালি নেকি? নাই নাই বোলে, চাও নাই একোৱে নাই। এইটো দোকানটো চোৱালো, এইটো দোকানটো চাহ নাই। এতিয়া আকৌ গৈছোঁ বেলেগ দোকানলৈ, গৈ থাকিম। খাব নোপালে গৈ থাকিম। আজি তই আজি খাব নোপালে গৈ থাকিম। চাহ মুঠতে খাবই লাগিব। আপুনি খাব নাই চাহ? পিছে চাহটো বিচাৰি আছোঁ, চাহটো কিন্তু পোৱা নাই। এটা দোকানটো পোৱা নাই এতিয়ালৈকে। সোমালে কি হ'ব? দোকানত যে নাই, দোকানে বন্ধ আজি। কাপোৰ হৈ থাকিব আজি। কেৰেলা
গাড়ীবোৰ বহুত স্পীডত চলে ইয়াৰ যোনটো মানুহৰ খোজকাঢ়িবলৈ এটা চিন দিছে না কি বুলি কয় সেইটো গম নাপাওঁ আজিলৈকে নাজানো বুজিছা না ইমান ঠেক আছে গাড়ীবোৰ বহুত স্পীডত চলে কেনেকৈ গাড়ীবোৰ আহে পাইছা যদি অলপ যদি এই চিন্তালৈ সিপাৰ যোৱাগৈ হয় নহয় মানুহ খুন্দা মাৰিব পাৰিব গাড়ীখন চোৱা কেনেকৈ পাৰ হৈছে বহুত স্পীডত চলে এই গাড়ীখন চব খাবলৈ আছে এই লাষ্ট গৈ বহুত সময় ঘূৰি এখন দোকান পালোঁহি ইয়াতে চাহ তাহ খাম আৰু এতিয়া খুৱাবলৈ একো নাই এইখিনি আছে ইয়াতে চাহ দোকানখন পালোঁ চাই চাহ খালেও ভিডিঅ' কলিং কৰিব দিব নিদিয়ে বোলে কি কাৰণে নিজানে আৰু দোকানটোৱে কৈছে যে ভিডিঅ' কলিং কৰিব নালাগে তাকে চাহটো খাই লওঁ মানুহ মানে কি হয় দেখাই দিম চিন্তা নকৰিবি আৰু খোৱাটো দেখাই দিম এতিয়া চাহ খালেনো মানুহ ভিডিঅ' কলিং কৰিব নিদিয়ে না আজি শুনচোন দেই কি পগলা আগতে চৰকাৰ এটা খাই লৈছোঁ ডিঙিটো ভাঙিলে দেখাই দিম সেয়া চাহটো পালোঁ ইয়াত বোলে একটা চাহ খোৱাটো ভিডিঅ' কলিং কৰিব নোৱাৰে বোলে এইটো চাহ মই মানে কৈছোঁ বৰ গমেই পোৱা নাই খাই দিম এতিয়া ইমান ধুনীয়া নহয় এতিয়া মাইকী যেন ধুনীয়া বনাই চাহৰ লগত মিক্সাৰ একো নাই গমেই পোৱা নাই চাহ খালেও ভিডিঅ' কলিং কৰিব নিদিয়ে না কি যে হ'ল আৰু খাটাৰনাক দেই দোকানখন যে আঁতৰি বেলেগ বস্তু এটা খাম ইয়াত দেখিছোঁতো এইটো খাওঁ ভিডিঅ' কলিং কৰিব নাই এতিয়া মনে মনে কৰি আছোঁ এতিয়া খাম এতিয়া ইয়াত বেলেগ বস্তু এটা আছে এতিয়া ৰ দেখাই দিছোঁ তো খাম এইটো বস্তু চাহটো খাইছে না কেনেকুৱা লাগিছে খাই ইমান ইণ্টাৰেষ্ট পোৱা নাই আঁতৰি ৰৌটো কেনেকুৱা মিঠাটো চাহটো মজা আছে চাহটো মজা ঠাণ্ডা আছে থাকে মিক্সাৰ লগত মই মিক্সাৰ লগত নাই খোৱা মই মিক্সাৰ আহি যায় এনেকুৱা এটা অলপ খাম নাই পোৱাত লগে খাম মালটো আহি এতিয়া আহিব আৰু চাহটো কোনোমতে খাব পালোঁ এই দোকানটো কি জানো এইটো দোকানত খালোঁ এই ভিডিঅ' কলিং কৰিব দিয়া নাই বোলে কেলৈ কি জানো কি কাৰণে কৰিব দিয়া নাই জানো সেয়ে জানে আৰু কিবা প্ৰব্লেম চাহনো চাহ খালেও ভিডিঅ' কলিং কৰিব নিদিয়ে না ন আজিহে দেখিছোঁ দেই হওক মুঠতে খাব পালোঁ আৰু মুঠতে খাব পালোঁ চাহটো ভাল লাগিলে খাই বেলেগ বস্তু খালোঁ এতিয়া যাওঁগৈ এতিয়া আৰু কাপোৰ দোকান কিনিম বুলি ভাবিছিলোঁ কিন্তু কাপোৰটো নেপালোঁৱে তাকে কাপোৰ নেপালে মানে দোকানবোৰ বন্ধ আছে গোটেইবোৰ চাওক গোটেই দোকানবোৰ বন্ধ আছে যিমান দোকান আছে গোটেই বন্ধ চাহৰ দোকানবোৰ এতিয়া খুলিছে কিন্তু ৰাতি হ'লে অলপ পিছত খুলিব নেকি আমিতো এটা ৰুমত যাব লাগিব ন আন্ধাৰ হৈ গ'ল এতিয়া যিহেতু আন্ধাৰ হোৱা নাই কিন্তু আন্ধাৰ হ'বগৈ আৰু এতিয়া টাইমমতে ৰুমত যাবই লাগিব তাকে আমি ৰুমলৈ বুলি কৈ থাকোঁ বলক চাহ তাহ খালোঁ যেতিয়া আৰু বেলেগ বজাৰ কিবা কিবি তেল চেল আছে এই ওচৰৰ দোকান এটা ল'ম তাত তেল চেল ল'মগৈ আৰু ইয়াত লৈ নাথাকোঁ এতিয়া বলক এতিয়া গৈ থাকোঁ বলক এতিয়া আলিটো ক্ৰছ কৰিব লাগিব এতিয়া ৰুমলৈ বুলি গৈ আছোঁ খাই বৈ ৰুমত যাওঁ আৰু কি কৰিবিনো উপায়টো নাই বলক গৈ থাকোঁ তেন্তে